আপোনালোকৰ যদি চৰকাৰ আহে তেওঁলোকে সাংবাদিকৰ কাৰণে বহুত আঁচনি দিব আপোনালোকে কি কৰিব কি প্ৰমোদ বড়ো সিদিনা সংবাদমেল মাৰি কৈছে যে যেতিয়া তেওঁলোকৰ চৰকাৰ হ'ব ইউপিপিএলৰ সাংবাদিকসকলক বহুত আঁচনি দিব বিদেশত ভ্ৰমণ দিব আপোনালোকে কি কৰিব আপোনালোকৰ চৰকাৰে প্ৰমোদ বড়ো কি কৈছে প্ৰমোদ বড়ো জিকিলে জিকাই নিজিকে কি কৰিব সি জিকাই নিজিকে প্ৰমোদ বড়ো কটাই নাহে সি দুটা সমষ্টিত খেলিছে দুটা সমষ্টিতো হাৰিব আৰু কি সাংবাদিকসকলক কি সন্মান দিব ওলাইছে সি কেতিয়া সন্মান দিছে সি সাংবাদিকসকলক মইতো সাংবাদিক হিচাপে যেনেকৈ সন্মান পাব লাগে এই সন্মানটো মই দি আহিছোঁ আগৰ পৰাই 40টা বিজেপিটো জিৰ' হ'ব বিজেপি ইউপিপিএল এইবিলাক জিৰ' হ'ব নিজিকিব মই যিটো দেখিছোঁ একদমবাৰে মই মাজবাটৰ পৰা শ্ৰীৰামপুৰলৈকে যিখিনি ঘূৰিছোঁ তাৰমানে আমি যে ক'ত হাৰিব এই সমষ্টিটো বিচাৰি পোৱা নাই মই বিজেপিৰ লগত ইউপিপিএলৰ কিবা মিত্ৰতা আছে নেকি আছে ভিতৰত আছে এইটোতো অ'পেন হোৱা নাই চবে গম পাই আছে বিজেপি আৰু ইউপিপিএল একেলগে কাম কৰি আছে বিজেপিৰ লগত আপোনালোকৰ মিত্ৰতা আছে নাই বিজেপি আৰু বিপিএফ লগতো মিত্ৰতা আছিলে কিন্তু BTC নিৰ্বাচনৰ ক্ষেত্ৰত ৰঞ্জিত দাস ডাঙৰীয়াই কৈ আছে যে বিপিএফৰ লগত এলায়েন্স নাই বুলি কৈ আছে ৰঞ্জিত দাসৰ কথা এইবিলাক মেটাৰ মই পিছত ক'ম